हेलो एभ्रिवान गुड मर्निंग এতিয়া সময় হৈছে 10:30 আৰু টমটমখনত বেটা আৰু সিলিন্ডাৰটো দেখি নিশ্চয় আপোনালোকে গম পাইছে যে মই সিলিন্ডাৰ আনিবৰ কাৰণে ওলাইছো ৰাতিপুৱা 9:30 বজাত সুজি অকমান বনাই আছিলো গেছটো আকৌ শেষ হ'ল তে কি কৰিব উপায় নাই ৰাস্তালৈ ওলাই গলো ওলাই গৈ পিনি এখন টমটম ধৰে আনিলো আৰু আনি পিনি ঘৰৰ পৰা সিলিন্ডাৰটো উঠাই আৰু বেটাই দি আহি আছো এইখন আকৌ দেখিলে নহয় গাৰ্লছ কলেজখন হয় হেতু সাইডে আছে এজেন্সিটো এটো কাৰণে আমি গেছ লবৰ কাৰণে এজেন্সিলৈ আহি আছো অলৰেডি পালোহি আৰু বেছিখন নাই আৰু আপোনালোকক দেখাইছো গেটখন সেইখন ৰেড কালাৰ দেখিছে নহয় এই পালোহি আমি দাদা এজেন্সিলৈ আহি গম পালো যে গেছ অহাই নাই তেওঁলোকৰ গোদামৰ পৰা এতিয়া বহুত সময় ৰব লাগিব কিনো কৰিম মানে বহুত সময় তেওঁলোকে কৈছে যে 12:30 মান বজাত আহিব বুলি কৈছে থাকে বহি আছো ভাগৰো লাগিছে থিয়হি আৰু সিলিন্ডাৰটোৰ ওপৰতে এনেকৈ মই বহি আছো লগতে অকমান ভিডিও কৰিছো টাইম পাস কৰি আছো বেটাই আকৌ দৌৰা-দৌৰি কৰি আছে উপায় নাই কেটা বজাত আহে নিবতো লাগিবই আৰু বনাই খাবগে লাগিব নহয় জানো নহলেতো উপায় নাই ন সিলিন্ডাৰ কাৰণে ৰওঁতে 1:30 বাজিলে সিলিন্ডাৰটো হেখত পালোগে বাৰু এটো কি কৰিব উপায় নাই বেটাই কিন্তু বহুত ভাগৰুৱা হৈ গল বেচাটো ৰাতিপুৱাই হেয়া 9:30 বজাতে হি সুজিকন খোৱাহে তাৰ পাছতটো একো খাবলৈও নহল আৰু এজেন্সিটো ওচৰত জুনুবা দোকান একো নাই কিবা এটা কিনি দিবলৈও কি কৰিব উপায় নাই কিন্তু ঘৰলে পটাপট আহি ৰৈ থকা নাই মই একদম পুৰা গেছ মানে সিলিন্ডাৰটো লগাইছো আৰু লগত মই কুকাৰত চাউল ঢালিলোৱে আৰু চাউল ধুই মানে পাতিয়ে দিলো চাওকচোন ইমানে মোৰো ভোক লাগিছে মানে বহুত ভোক লাগিছে কি কৰম দালি চালি নবনাও আৰু এতিয়া মই অকল মানে ভাজি বনাম ভাজি এখন আছে মোৰ বহুত ভাল লগা পটককেনেও হয় সোনকালে কেৰেলা আলু বেঙেনা এনেকৈ ভাজিম আৰু এতিয়া টাইমটো চাওকচোন আপোনালোকে বিশ্বাস কৰে নে নকৰে নাজানো আৰু মই টাইমটো আপোনালোকক দেখাই দিম ইমান টাইম হ'ল মানে 3টা বাজিলে ঘৰ পাওঁহি মানে এয়া চাওকচোন এটো কাৰণে ভুকটো লাগিবই স্বাভাৱিক নহয় জানো ৰাতিপুৱা 9:30 বজাত অকমান সুজি খাইছিলো হেতু কাৰণে ৰৈ থকা নাই আৰু পেটাই যে তাত ইমান আমনি কৰিছে আজিহে মানে আমনি তাৰ আমনিটো মানে গম পাইছো আৰু মানুহৰ যে ভুক লাগিলে কেনেকে যে আমনি কৰে আৰু বহুত ভুক লাগিছে জীৱটো মানে উই যাওঁ লাগিছে ঠিক আছে আজি ভিডিওটো ইমানেই আছিলে বা অলৰেডি মোৰ এফালে আকৌ কেৰেলা আলু বেঙেনা কথা পাতা চলে কাটি আছিলো আৰু পটাপট কাটিলো আৰু এয়া ভাজিলো পটাপট হৈয়ে যায় কেৰেলা আলু বেঙেনা ভাজাখন আৰু ভিডিওটো ইমানেই আছিলে আজি ভিডিওটো কেনেকুৱা লাগিলে নিশ্চয় কমেন্ট কৰি জনাব আৰু ঘৰত যেতিয়া এজন মতা মানুহ নাথাকে তেতিয়া মাইকী মানুহজনী কষ্টটো বেছি হয় হেতুটো কবই নালাগে যোনসকলে জানে আৰু ভালকে জানে নহয় জানো এটো কাৰণে ময়ো আজি বহুত কষ্ট হৈ গল ৰাতিপুৱা 10টা বজাৰ পৰা এই 3টা বজালৈকে ভাবকচোন এটা সৰু লৰা লৈ পিনি মই যে এজেন্সিত কেনেকে যে বহি থাকিলো গোটেই দিনভৰ কঁকাল বিষ বাৰু মোৰ ভাত ৰেডি হৈ গল আমি খাই লম ভাতগিটা আৰু দাইল চাইল একো বনোৱা নাই পটাপট এয়া ভাজিয়ে দি খাই লম নিশ্চয় ভিডিওটো ভাল পালে লাইক এটা কৰি দিব আৰু সাবস্ক্ৰাইব এটা কৰি দিব বেটাক আকৌ ডিম এটাই দি দিছো হি কেৰেলা ইমান নাখাবও পাৰে না হলেও খাই বাও নোখোৱা নহয় কিন্তু হলেও তাক ডিম দিছো মই ডিম নাই লোৱা কাৰণ কেৰেলা খালে মানে মই ডিম খাই ভাল নাপাওঁ আজিলৈ বাই বাই